নমস্কাৰ দৰ্শক মণ্ডলী, আজি আমাৰ এই অদ্ভুত লাইফত আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ বিশেষ অনুষ্ঠান মানে এটা ইণ্টাৰভিউ লম, বেছি হেৰি নহ'ল আৰু ইণ্টাৰভিউ এটা লম। এচিষ্টেণ্ট ক'ত গ'ল? এচিষ্টেণ্ট ছাৰ এইপিনে গৈছো ৰ'ব। ক'ত যি ঘূৰি থাকে? বাজাৰ আছিল ন, বাজাৰ অলপ কৰিলো। বাজাৰত গৈছিলি? বাজাৰ এই লাইভ শ্ব' এটা তই বাজাৰত গৈছিলি? নহয়, চাহ কোনি দিব, চাহ খুৱাব লাগিব না। পাৰিবি তই? তাৰমানে আমি এটা এডভাৰটাইজটো কৰি লওঁ। এডভাৰটাইজ আহিছে ন, এইটো কৰি লওঁ। আলহী আহিল, খবৰ নিদিব, খাই খালো কণী ভজা, খৰিও নাই, গেছো চেচ, কি কৰো? আৰে ভাই ইস্ত্ৰি আছে, ইস্ত্ৰিত কণী ভাজিবলৈ ইমান সহজ, কণী হ'ল তৈয়াৰ 1 মিনিটতে। আলহী বোলে বঢ়িয়া হৈছে, আৰে ভাই দিমাগ কান। ঠিক আছে ৰাইজ, ঠিক আছে। আপোনালোক দৰ্শক মণ্ডলী, আজি অদ্ভুত লাইফৰ পৰা এটা মেছেজ দিব বিচাৰিছো। যাৰ ঘৰত কোনো টাৱা নাই, কৰাহী নাই, ইস্ত্ৰি নাই, সেইসকলকে এটা কাম কৰিব পাৰিব। যদি ঘৰত টাউলা মানুহ আছে আৰু যদি টাউলা মানুহ নাই, ৰাস্তা দি গ'লে ধৰি আনিব, তাক ঠিক ৰ'দত বহাই ল'ব, অলপ মিঠাতেল তাত আলুত মুচি দিব, যিবিলাক কণী এটা ভাঙি তাত বহাই দিব, 2 মিনিটতে কণী আমলেট হৈ যাব। এইটো এটা মেছেজ দিব বিচাৰিছো। ভাল মেছেজ, এইটো ধুনীয়া মেছেজ দিছে। এই মেছেজটো লাগে আমাৰ দুখীয়া মানুহৰ লাগি কেনেকৈ চলিব দিব লাগে। সেইবাবে আমি মানে এতিয়া আপোনালোকক কৈছো আৰু আমি আৰম্ভ কৰো অনুষ্ঠান। এটা মাতিব পাৰো, এইবাৰ মানে মানুহ মাতিব লাগিছিল ন, চাই লওঁ ন, চাই লওক অলব না আজি নাই অলব অলচি এইবাৰ আমাৰ মানে আছিল জাইমে শৰ্মা। আহিব দিলে হ'ল। নিমখ থান আমি ঠিকে আছো ন। আচ্ছা, হেৰি মানে ইয়াৰ আমি হেৰিটো কোৱা নাই ৰ, কঠীয়া পাৰা নাই ৰ, মানে কোনো কথাই পাইছো হেৰি। আচ্ছা মানুহে, তই কি পঢ়া? মই থপলা তাকে তোৰ কি থপৰা না ছপৰা নেকি? তাকে কৈছো, তাকে ভাই ছপৰা। কি পঢ়া বাৰু তই? বিয়া বলা, পাঠালা বলা, টপলা, চব কৈছি বিয়াও কৈছা ন? বিয়া পাতা না, আতে দুদি এটা দিবতোন। আমাৰ আপি ফাৰ্ম না, আপি দোকান চোকান না, মানে এইটো ষ্টুডিঅ অদ্ভুত লাইফ চলি আছে। থাকা বুলি তইতো বোধহয় কি পাৰা? মই গান গাবা জানো। গান গাবি? ঠিক আছে, তই এটা গান দাবদৈ লাবিব আমি গুৱাহাটীলৈ। পাৰা কথা কৈছা নেকি? আচ্ছা বাৰু তই কচোন, প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধ, ছেকেণ্ড বিশ্বযুদ্ধ আগত হৈছিল। আগত? আৰু ছেকেণ্ড বিশ্বযুদ্ধ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধৰ ভিতৰত। অ মা, ই ফালি আছে হা? তই একদম পঢ়া পাছ, তই বাপা যাব পাৰা। যামে নেকি? তই যাব পাৰা। তই যা বাপা। কিবা নেক্সটটো মাতিব লাগিছিল নহয় আমাৰ মানে। কন্দলা ফাগুন আহিব দিলে হ'ল। আহিব পাৰে, আহিব পাৰে আপুনি। কি খবৰ? কন্দলা ফাগুন আছিল নে? মোৰ কথাটো বাদ দিয়া, এতিয়া আপোনালোকৰ কথা কৈ যাওঁ। কি মোৰ যোৱাকালিৰ পৰা আধা মাৰা ৰোৰ চানাটো চেৰে আছে, মই তাৰ ঔষধটো চাই দিবা লাগে। ঔষধ চাই দিবা লাগে? তো দামৰি চেৰেছি, আমি ঔষধ চাব লাগে।
আমি কি তাৰমানে ঘূৰ ফালি কি কৈছো দে এইটো অদ্ভুত লাইফ চলি আছে লাইফ চলি আছে তো লাইফ চলিছে কেমেৰা ক'ত আছে তে নাই নাই ঔষধটো পাৰে নেকি কিবাকে চাই দিয়কচোন পাইছি বুনি কোনে পাইছি অলপ হে অলপ এই কাউৰো কই গুদু কাউৰো পাই যালে ঔষধটো চাই দিলে মই যাম ও এটো এটা তলো এটা নিউজ লাইভ হয় মানে এটা আমাৰ অনুষ্ঠান চলিছে লাইভ টেলিকাস্ট এখন চলিছে ক'ত পাম ঔষধটো ক'ত এটা দাম দিছে ৰেছি ঔষধ দিছে তো নাপে তই যা ক'ত পাম পাম ক'ত নো আমি কি জানো আমি এটা লাইভ চলি আছে আগত পাবি আহাৰ চাইকেল দোকানত তই চাবি নলবাৰী পাবি নলবাৰী চাইকেল দোকানত চাইকেল পাম ন কোন কি মানে মাতে এবা কোনি চাই লও অ এবা সে খ খয়া পুহু মাতিব পাৰে খ খয়া কম আহিব পাৰে কি কই আছা এটো কি হেলে পানি মাতে ৰ হে কেন হলো যে ৰ তো খ খয়া কম ন হয় অ আপে হে তুমি জেলে বাবু নহয় মানে তই কি কৰিবা পায় না মই নাচি ভাল পাওঁ কি কৰা যায় তাকেতো তোমাৰ নামটো কি মোৰ নামটো অপাৰেচন কৈছো তোক যতে কি মাতি দিছি কাউন্টাৰ তাক কৈছো না ইনকে মাৰি আচ্ছা তইতো জানাই বসন কেই প্ৰকাৰৰ বচন দুই প্ৰকাৰৰ বসন দুই প্ৰকাৰৰ হয় কি কি এটা অমিতাভ বচ্চন আৰু এটা অভিষেক বচ্চন বাপটা পাইছা পাইছি ঠিক আছে তই বাৰু হ'ব দেচোন বসন্ত হবি তই বা কচোন লিংগ কেই প্ৰকাৰৰ কি কি লিংগ উভয় লিংগ আৰু শিৱলিংগ ও মাই পাৰিব হে পাৰিব মই সকলো জানো ও জানা জানা বাপ ঐ বাপৰে তই জানা এই এক কিন্তু কাউন্টাৰত জুনি আছে একদম কাউকে দিছো আজি দিছো কাস্কেল দাও কি মাতি দিছি হ'ব হেৰি তই কচোন সাৰ কেই প্ৰকাৰৰ আৰু কি কি সাৰ দুই প্ৰকাৰৰ কি কি এটা হৈছে এৰি দিয়া সাৰ আৰু এটা ইয়াৰ দৰে ও মোক খালা মোৰ ইজ্জত দিয়া গতাই মোৰ ইজ্জত দিয়া এই লাইফত মোৰ ইজ্জত গতাই তোমাক ভাল লাগে মোৰ ইজ্জত গতাই দিছি না পানী মিলে ভাল খাইবত মিলে তো দৰি মই মোক মাইছিলি এ অদ্ভুত লাইফ চলি আছে অদ্ভুত লাইফ চলি আছে আমাৰ কথা নহয় বাপৰে বাপ হ'ব হ'ব তোক আজি মই চাই লম নাই নাই হ'ব তো বাটত বাৰু কাউন্টাৰত যি কাক কাক এটা হুমে দিছি হৈছি দিছো আজি মই হৈছি লান মানে ই মানে কি কৰিব যাবা দৰকাৰ হেৰি আই বাপা তই কবা নালগে তই যা তই যাব পাৰা যা ও এনে খালা বা হ'ব যা যা বাপ তই যা বা আজি তা যা ভাগি গেলা কি বস্তু হৈছে কি বস্তু হৈছে কি বাগৰে বলে সব আৰু জ্ঞান কাউন্টাৰত জুনি আছে এই কিন্তু হুদুক দিবা লাগিব আজি তাক মই দিছো বাপৰে বাপ মোৰ কেমন আউৰে আজি মই আজি এজন কি এ ৰ ঠাণ্ডা ঠাণ্ডা পানী খাই লবি ঠাণ্ডা মই জানো এ হ'ব আজি লাইফত যদি মোৰ দেখা এই নাই উঠলি চাবি নাই বাপৰে বাপ এই অদ্ভুত লাইফ এটা ধ্বংস কৰি পেলা হে বাপৰে বাপ তে আজি সমাপ্ত কৰি আজি সমাপ্ত কৰ মই যা তেমা গৰম হৈছি হ'ব তে দৰ্শক মণ্ডলী আজি আমি আর এই প্রোগ্রামটি তো সমাপ্ত করিল অদ্ভুত লাইফ শেষ করিল নাকি কর শেষ করিল কর হাই গাইস আপনালোকে আমার ভিডিওটো যে চাই ভাল লাগিছে লাইক কৰিব সাবস্ক্রাইব কৰিব আৰু কমেন্ট জনাব বেল আইকনটো টিপি দিব হা জয়